গুড ইভিনিং। যোৱাটো এপিছডত মই মৃত্যুঞ্জয় মন্দিৰৰ লগতে বৰদোৱা যিটো পবিত্ৰ স্থান শংকৰদেৱৰ জন্মস্থান হয় সেইটো চালোঁ আৰু থানখনো দেখুৱালোঁ, বৰদোৱা থান বা বটদ্ৰৱা থানখন। আৰু এতিয়া এই আকাশী গংগাৰ সেইপাৰে থকা শংকৰদেৱ ক্ষেত্ৰলৈ যাম। এয়া মই শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰত সোমাইছোঁ। কিমান ধুনীয়া পৰিৱেশ চাওকচোন, গোটেইখিনি ধুনীয়াকৈ সজাইছে, বহুত ভাল লাগিছে। বহুত মানুহ লোকাৰণ্য হৈ পৰিছে, ইমান ধুনীয়া। গোটেইখিনি দেখুৱাম, এই জাষ্ট সোমাইছোঁ মই, গোটেইখিনি চাম, ময়ো চাম, প্ৰথমবাৰ আহিছোঁ আৰু আপোনালোককো দেখুৱাম। এইখন প্ৰৱেশ দুৱাৰ হয় আৰু এই প্ৰৱেশ দুৱাৰখনৰ দুয়োফালে দুটা টিকট কাউণ্টাৰ বনাই থোৱা আছে, যি দুটা বৰ্তমান আৰম্ভ কৰা হোৱা নাই। বৰ্তমান এনেই বিনামূলীয়াকৈ যাত্ৰীসমূহ বা যিসকল ভক্ত ৰাইজ আছে তেওঁলোকে সোমাব পাৰিছে। গোটেইখিনি কাম সম্পূৰ্ণ হ'বলৈ অলপ সময় লাগিব। মই এজন সুৰক্ষা কৰ্মীক সুধিছিলোঁ, অহা 6-7 মাহমানৰ ভিতৰত গোটেইখিনি কামেই শেষ হ'ব। এইটো বৰ্তমান সময়ত ভাইৰেল হৈ থকা খোল আকৃতিৰ প্ৰেক্ষাগৃহটো, যিটো বৰ্তমান সময়ত অসমত গোটেই ভাইৰেল হৈ আছে, বৰ ধুনীয়া দেখিবলৈ। একেবাৰে ওচৰলৈ যাম বাৰু। এইটো এটা, কেইবাটাও এনেকুৱা ধৰণৰ প্ৰেক্ষাগৃহ আছে ইয়াত বিভিন্ন আকৃতিৰ, যিকেইটাৰ ভিতৰত বৰ্তমান প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই, কাৰণ গোটেইকেইটাৰে কাম সম্পূৰ্ণ হৈ উঠা নাই। এইটোৰ চাৰিওফালে এটা জলাধাৰ আছে এনেকুৱাকৈ, আৰু পিছপিনেৰে ওপৰলৈ উঠি আহিব পৰা খটখটিকেইটা আছে। আৰু গোটেই ক্ষেত্ৰখনতে উদ্যানখনতে ইমান ধুনীয়াকৈ কেইবাটাও প্ৰেক্ষাগৃহ সজাইছে। এইটো এটা নাও আকৃতিৰ, পুৰণি সময়ত এনেকুৱা ধৰণৰ নাওবিলাক আছিলে। আৰু প্ৰেক্ষাগৃহসমূহৰ লগতে ইয়াত বিভিন্ন ঠাইত ধুনীয়া সুদৃশ্য মূৰ্তিবিলাক সজাই থৈছে, বহুত ধুনীয়া হয় এই ক্ষেত্ৰখন। আপোনালোকেও আহিব ইয়ালৈ, বৰদোৱালৈ আহিলে বটদ্ৰৱা থানলৈ আহিলে ইয়াতো একেলগে আহিব পাৰি আৰু ভাল পাব। ইয়ালৈ আহিলে বহুত ধুনীয়া হয় গোটেইখন, আৰু কমপ্লিট হোৱাৰ পিছত আৰু বহুত বেছি ভাল লগা হ'ব। গোটেই ক্ষেত্ৰখন ঘূৰিবলৈ বহুখিনি সময়ৰ প্ৰয়োজন, গতিকে অলপ হাতত সময় লৈ আহিব, কাৰণ বটদ্ৰৱা থানতো কিছু সময় যাব, তাতো চাবলগীয়া আছে আৰু এই ক্ষেত্ৰখনতো চাবলগীয়া আছেই। গতিকে গোটেই দিনটোৰ কাৰণে আহিব লাগিব আৰু সোনকালে আহি পাব লাগিব। আৰু ইয়াতে এটা নিয়ম কৰি দিয়া আছে, পৰম্পৰা সাজ পোছাকে পিন্ধিব লাগিব। গতিকে পুৰুষখিনিয়ে ধুতি পৰিধান কৰিবই লাগিব আৰু মহিলাখিনিয়ে মেখেলা চাদৰ পিন্ধিব লাগিব। এইটোৱে হৈছে মই দেখি থকা বা আপোনালোকেও বৰ্তমান সময়ত দেখি থকা অতিকৈ ভাইৰেল হৈ পৰা খোল আকৃতিৰ প্ৰেক্ষাগৃহটো। এইবিলাক ঠায়ে মূৰ্তিসমূহ সজাই থোৱা আছে। বৰ্তমানৰ প্ৰেক্ষাগৃহটো খুলি দিয়া হোৱা নাই, বহুত ভাল লাগে দেখিবলৈ। বাহিৰৰ পৰা ফটো উঠিবলৈ আহে বহুতে। বাৰেৰহণীয়া সংস্কৃতিৰে ভৰা এই আমাৰ অসমখন, বহুত ধুনীয়া ঠাই আছে অসমতে চাবলগীয়া। আৰু ইয়াতেই বহুতো সময়ত যুগে কেইবাজনো মহাপুৰুষৰ জন্ম হৈছিল। তাৰে মাজৰ এজন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, যিয়ে অসমীয়া সংস্কৃতিলৈ অভূতপূৰ্ব অৱদান আগবঢ়াইছে, অসমীয়া জাতিলৈ, অসমীয়া সংস্কৃতিলৈ এনেকুৱা ধৰণে অৱদান যে আগবঢ়াইছে। আৰু এই অৱদান হয়তো এনেকুৱা বহুত উদাহৰণ কমকৈ আছে, এনেকুৱা ধৰণৰ মহাপুৰুষ একোজনে এটা জাতিক, এটা সংস্কৃতিক অৱদান আগবঢ়োৱা। গতিকে আমি ধন্য, সেই মহাপুৰুষে জন্ম লোৱা ঠাইতে আমাৰো জন্ম হৈছে আৰু আজি আমি তেওঁলোকে জন্ম লোৱা ঠাই দেখিবলৈ পাইছোঁ। ভাত খাই লওঁ, বহুত ভোক লাগিছে। অভিনেতা যতীন বৰা ডাঙৰীয়াৰ নখোৱাই ৰেষ্টুৰেণ্টখন নগাঁও চহৰৰ মাজতে অৱস্থিত। ইয়াতে খাম বুলি আগতেই ভাবি থৈছিলোঁ, বহুত ভাল লাগিল, সুস্বাদু খাদ্য আৰু ষ্টাফকেইজনো বহুত ভাল, ব্যৱহাৰ পাতি ভাল। গোটেই দিনটো আজি ভালেই লাগিল। শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰও চালোঁ, বহুত ভাল লাগিল। গতিকে আজিৰ দিনটো এনেদৰে ভালদৰে কটালোঁ। আপোনালোকেও ইয়ালৈ আহিব, বৰদোৱালৈ আহিলে ইয়ালৈ আহিব। ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ধন্যবাদ।